সো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আসাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো হে গাইজ আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল ট্ৰেভেলাৰ নয়নৰ ওপৰত। এটা বহুতেই দুখ লগা খবৰ যে নয়নদাহঁতৰ পৰিয়ালটোৰ ওপৰত হৈছে আক্ৰমণ। সিহঁতৰ কাষৰে ল'ৰা এজনে নৱস্মিতা বৌক কোবাইছে। তাৰ ওপৰত ট্ৰেক কৰি ট্ৰেভেলাৰ নয়নে ইউটিউবত এটা ভিডিঅ' আপলোড কৰে। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। দেখিছে গোটেই নৱস্মিতাৰ হাতত ব্লাড জমা হৈ আছে আৰু এই ব্লাড জমা হৈ আছে কাৰণ যোৱাকালি আমাৰ ওপৰত আক্ৰমণ চলিছিল। কাঠৰ বাটামেদি মাৰি এনেকুৱা ধৰণৰ অৱস্থা কৰিছে আৰু আঙুলি চব ফুলাই দিছে মাৰি। আৰু এই ঘৰৰ ল'ৰাজনে নাম হ'ল হিতেন্দ্ৰ বৰুৱা আৰু এটা নাম আছে ৰাজীৱ বৰুৱা। এই ল'ৰাজনে এনেকুৱা ধৰণৰ আক্ৰমণ কিয় কৰিছে প্ৰথমতে সেইটো জনাই লওঁ আৰু তাৰ পিছত আপোনালোকক যোৱাকালিৰ আমি গোটেই ফুটেজ লাইভ আপোনালোকক চব জনাই দিম, চব দেখুৱাই দিম। মেইন কাৰণ হ'ল আমাক আক্ৰমণ কৰা, আমাৰ লগত কাজিয়া কৰা, হিংসা। কাৰণ ঘৰ বনাইছো কিয়, ভাল গাড়ী আছে কিয়, মানুহৰ উন্নতি চাব নোৱাৰা। আৰু এই ৰাজীৱ বৰুৱা নামৰ ল'ৰাই নহয়, আমাৰ ঘৰৰ ওচৰত 2-3 ঘৰ আৰু মানুহ আছে যোনে আমাৰ ওপৰত এনেকুৱা হিংসা কৰে আৰু এনেকুৱা ধৰণৰ আমাৰ লগত কাজিয়া কৰে। ভিডিঅ'ত ইমান দিন মই চুপচাপ আছিলোঁ, কিন্তু এতিয়া আৰু চুপচাপ নাথাকোঁ। মানুহৰ অত্যাচাৰ আৰু এতিয়া সহ্য নকৰিম আমি। কিয় সহ্য কৰিম? আমিতো একো ভুল কৰা নাই। আমি নিজে কষ্ট কৰি আছো, নিজে বস্তু লৈ আছো। এইবিলাক আমি যে গাড়ী কিনিছো, ঘৰ বনাইছো, নিজে কষ্ট কৰি, নিজে লোন লৈ, নিজে কষ্ট কৰি, নিজে চাকৰি কৰি, সেইবিলাক কষ্টটো কোনো নাচায়। আৰু আমাৰ লোন যে সো গাইজ আজিৰ আমাৰ নেক্সট আপডেটটো হ'ল কংকন তালুকদাৰৰ ওপৰত। ফাইনেলি কংকন তালুকদাৰৰ ইউটিউব চেনেলটোৱে 200K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। গলৈ আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা। কংকন তালুকদাৰে ইউটিউবত 200K স্পেচিয়েল ভিডিঅ' এটা আপলোড কৰে। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। কি খবৰ চবৰে? আজি বহুত দিনৰ পিছত ইনষ্টাগ্ৰাম লাইভ আহিছোঁ। And guys, এই 200K, oh see it guys, woo guys, 200K, woo finally, woo see it man, this is not expected guys. এইটো চাওক আপোনালোকে ডাইৰেক্ট ড্ৰপ হৈ আছে। oh see it guys, এইটো কেনেকুৱা ড্ৰপ হৈ আছে, ভাবিছে কেনেকুৱা আপ এণ্ড ডাউন হৈ আছে, but finally guys 200K আমাৰ ছাবস্ক্ৰাইবাৰ হৈ গ'ল guys। পাইছে কি subscribe হৈ আছে, he said 200K family finally guys, woo thank you so much। আমাৰ ইনষ্টাগ্ৰাম ফেমিলিও বহুতখিনি হেল্প কৰিলে আমাক 200K কৰিবৰ কাৰণে। আৰু মই এক্সপেক্ট কৰা নাছিলোঁ কি এই লাইফত যে উইদিন আই গেছ আমি 10 মিনিটছ মান হৈ গৈছে লাইভ আহোঁতে, আৰু এই চাইডে আপোনালোকে দেখা পালে কি আমাৰ 200K ফেমিলি হৈ গ'ল গাইজ। and guys এই চাইডে আপোনালোকে দেখা পাইছে 2 lakh subscriber, that means 200K guys finally। আৰু এতিয়ালৈ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এতিয়াৰ পৰা আমাৰ পুৰা চেনেল বেলেগ লেভেললৈ লৈ যাম আৰু পুৰা আপগ্ৰেড কৰিম। আজি এটা ভিডিঅ' দিছোঁ অলৰেডি, আপোনালোকে কেইটামান চিনেমেটিক শ্বটো দেখা পালে চাগে। তো আমাৰ চেনেলত এতিয়া পুৰা ফুল্লি আপগ্ৰেড হৈ গ'ল। আৰু থেংক ইউ ছ' মাছ এভৰিৱান, এনেকুৱা মৰম আৰু ছাপোৰ্ট কৰি